Hey guys, welcome to my YouTube channel Borua Kitchen and Vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যাব লাইছো মৰিগাঁৱলৈ, খালি কৈছিলো আপোনালোকক আজি যাব লাইছো। এতিয়া টাইম হৈছে 9:30। উঠি গৈ গা পা ধুই ৰেডি হলো আৰু যাম। গৈ পেলাই ভিডিঅ' কৰা নহ'ব, মোৰ লাজ লাগে ভিডিঅ' কৰিব। পাৰিলে অলপ ভিডিঅ' কৰি দেখুৱাম বাৰু, ঠিক নাই কি হয়। তো কি বজাৰ কৰোঁ হয় ঘৰত দেখিব, নহ'লে মই ইয়াত অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চাৰিব ভিডিঅ' আহি আছো। মৰিগাঁও পালোহি। এইটো মৰিগাঁও হৈছে হনুমান মন্দিৰ। আমি আহিছোঁ মৰিগাঁও মঞ্জু মেগা মাৰ্টত, অলপ শ্বপিং কৰিলোঁ। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়। চব বজাৰখিনি কৰিলোঁ, ঘৰত গৈ কথা পাতি আছোঁ। মৰিগাঁও পাই গ'লোঁ ঘৰ, এই জাষ্ট পাইছোঁহি। আৰু ৰ'ব মাছ খোলাই লওঁ, বহুত গৰম। এতিয়া আমাৰ বজাৰ কৰি লৈ আহিছোঁ। মঞ্জু মেগা মাৰ্টৰ পৰা আনিছোঁ বজাৰ কৰি। মৰিগাঁও মানুহে গম পায় বাৰু, তাত সকলো ধৰণৰ বস্তু পোৱা যায়। বজাৰ কৰিলোঁ আহে। এইটো হৈছে ফুচকা পেকেট। এইকেইটা আনিছোঁ আম, ইয়াত আছে তেতেলী আৰু তৰমুজ। এইখিনিয়ে বজাৰ সিমানে। এতিয়া মই কাপোৰ কানি সলাই চেঞ্জ হ'লোঁ।